হাই গাইজ, কি খবৰ আপোনালোকৰ? আনদিনাৰ দৰে আজিও মই আছাম ডাইৰেক্ট ৰিক্ৰুটমেণ্ট ড্ৰাইভাৰ পোষ্টৰ বাবে অতিকৈ দৰকাৰী কেইটামান প্ৰশ্নোত্তৰ লৈ আনিছোঁ। আশা কৰোঁ আপোনালোকে তাৰ পৰা উপকৃত হ'ব পাৰিব। যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু আপোনালোকৰ বন্ধুবৰ্গৰ মাজলৈ শ্বেয়াৰ কৰি দিব। বলকচোন তেনেহ'লে ভিডিঅ'টো আৰম্ভ কৰোঁ। পথ সংযোগস্থলত থকা ট্ৰেফিক লাইট জ্বলা আৰু নুমুৱা হৈ থাকিলে কি কৰিব লাগে? অপশ্যন 1 লাহে লাহে সতৰ্কতাৰে আগবাঢ়িব। অপশ্যন 2 সম্ভৱ হ'লে ৰখাব। অপশ্যন 3 হৰ্ণ বজাই আগবাঢ়িব। অপশ্যন 4 একে গতিতে আগবাঢ়িব। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে অপশ্যন 1 লাহে লাহে সতৰ্কতাৰে আগবাঢ়িব। পিছৰ প্ৰশ্নটোলৈ আগবাঢ়িছোঁ। নতুন গাড়ী এখনৰ বাবে এককালীন পথ কৰৰ ম্যাদ কিমান দিনৰ বাবে থাকে? 10 বছৰ, 15 বছৰ, 5 বছৰ বা গাড়ীখনৰ পঞ্জীয়ন পত্ৰ নাকচ নোহোৱা পৰ্যন্ত। ইয়াৰে শুদ্ধ উত্তৰটো হৈছে 15 বছৰ। 15 বছৰলৈ গাড়ী এখনৰ এককালীন পথ কৰৰ ম্যাদ থাকে। সাগৰৰ তলিত থকা পৃথিৱীৰ আটাইতকৈ ওখ শৃংগ কোনটো? শুদ্ধ উত্তৰটো হ'ল মাউনাকিয়া, যিটো হাৱাই দ্বীপত থকা এই পৰ্বত শৃংগটো 10,200 মিটাৰ ওখ, কিন্তু ইয়াৰ প্ৰায় 6,000 মিটাৰ সাগৰৰ তলতে আছে। আৰু পৃথিৱীৰ আটাইতকৈ ওখ শৃংগটো হৈছে মাউণ্ট এভাৰেষ্ট, যিটো হিমালয় পৰ্বতত অৱস্থিত। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ অনুমোদিত সৰ্বোচ্চ গতিবেগ কিমান হ'ব লাগে? ঘণ্টাত 40ৰ পৰা 60 কিলোমিটাৰ, 30ৰ পৰা 40 কিলোমিটাৰ, 50ৰ পৰা 70 কিলোমিটাৰ, নতুবা 80ৰ পৰা 100 কিলোমিটাৰ। ৰাষ্ট্ৰীয় ঘাইপথত ট্ৰাকৰ অনুমোদিত সৰ্বোচ্চ গতিবেগ হ'ব লাগে 40ৰ পৰা 60 কিলোমিটাৰ। মুম্বাইৰ পিছত ভাৰতৰ দ্বিতীয় বৃহৎ চহৰ কোনখন? হায়দৰাবাদ, পুনে, চেন্নাই, কলকাতা। মুম্বাইৰ পিছত ভাৰতৰ দ্বিতীয় বৃহৎ চহৰখন হ'ল কলকাতা। পিছৰ প্ৰশ্নটো হ'ল পৃথিৱীৰ দীৰ্ঘতম নদী নীল নদী কোনখন মহাদেশত অৱস্থিত? উত্তৰটো হ'ল আফ্ৰিকা মহাদেশত পৃথিৱীৰ দীৰ্ঘতম নদী নীল নদী অৱস্থিত। পিছৰ প্ৰশ্নটো হ'ল জাতিংগা নদী কোন নদীৰ উপনদী? উত্তৰটো হ'ল বৰাক নদীৰ উপনদী হয়। অসমৰ ক'ত কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰ আছে? বঙাইগাঁৱত কয়লা চালিত তাপবিদ্যুৎ কেন্দ্ৰটো আছে। পিছৰ প্ৰশ্নটো হ'ল ষষ্ঠ অনুসূচীত অন্তৰ্ভুক্ত অঞ্চলসমূহ কেইটা ভাগত বিভক্ত কৰা হৈছে? উত্তৰ 2টা ভাগত বিভক্ত কৰা হৈছে। হাজাৰ হ্ৰদৰ দেশ বুলি কোনখন দেশক জনা যায়? শুদ্ধ উত্তৰটো হৈছে ফিনলেণ্ড। ফিনলেণ্ডক হাজাৰ হ্ৰদৰ দেশ বুলি জনা যায়। পিছৰ প্ৰশ্নটো হ'ল বিশ্ব স্বাস্থ্য সংস্থা অৰ্থাৎ WHO কিমান চনত গঠন কৰা হৈছিল? 1951 চন, 1948 চন, 1950 আৰু 1943 চন। ইয়াৰে শুদ্ধ উত্তৰটো হ'ল 1948 চনত বিশ্ব স্বাস্থ্য সংস্থা গঠন কৰা হৈছিল। পিছৰ প্ৰশ্নটো হ'ল কিমান চনত মানস ৰাষ্ট্ৰীয় উদ্যানক ব্ৰাস প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হয়? শুদ্ধ উত্তৰটো হ'ল 1973 চনত। লগতে 2007 চনৰ 3 আগষ্টৰ পৰা কাজিৰঙা আৰু 2000 চনৰ 1 মাৰ্চৰ পৰা নামেৰি ৰাষ্ট্ৰীয় উদ্যানক ব্ৰাস প্ৰকল্পৰ অন্তৰ্ভুক্ত কৰা হৈছে। ভাৰত চৰকাৰে কিমান চনত বৰনদীক অভয়াৰণ্য হিচাপে স্বীকৃতি দিছিল? অপশ্যন 1 1985 চন, অপশ্যন 2 1982, অপশ্যন 3 1987 আৰু অপশ্যন 4 1981। আপোনালোকে কমেণ্ট কৰি জনাবচোন বৰনদীক অভয়াৰণ্য হিচাপে কিমান চনত স্বীকৃতি দিয়া হৈছিলে? শুদ্ধ উত্তৰটো হ'ল 1981 চনত অভয়াৰণ্য হিচাপে স্বীকৃতি দিয়া হৈছিলে। পিছৰ প্ৰশ্নটো হ'ল চাহৰ বৈজ্ঞানিক নাম কি? এই প্ৰশ্নটো আপোনালোকলৈ আগবঢ়ালোঁ। ইয়াতে 4টা অপশ্যন দিয়া আছে। কোনটো শুদ্ধ উত্তৰ হয় আপোনালোকে কমেণ্ট কৰি জনাবচোন। পিছৰ প্ৰশ্নটো সুগন্ধি পখিলাৰ কবি বুলি কোনগৰাকী কবিক জনা যায়? উত্তৰ হীৰেন ভট্টাচাৰ্যক সুগন্ধি পখিলাৰ কবি বুলি
জনা যায়? পিছৰ প্ৰশ্নটো হ'ল অসমৰ খাজুৰাহো বুলি কিহক জনা যায়? উত্তৰ মদন কামদেৱক অসমৰ খাজুৰাহো বুলি জনা যায়।